নমস্কাৰ জনাইছোঁ নতুন প্ৰজন্মক যে তেওঁলোকে এটা জাতীয় ইছ্যুক ইমান সুন্দৰভাৱে দাঙি ধৰিছে আৰু এই জাতীয় ইছ্যুটো হৈছে ঐতিহ্যমণ্ডিত আমাৰ গৌৰৱ সেউজী ধৰণীৰ এক অন্যতম প্ৰতীক অহা ভাবুকি দিহিং পাটকাই এখন প্ৰায় 800 বৰ্গ কিলোমিটাৰ জোৰা এখন বৰ্ষাৰণ্য আৰু তাৰ বকোচাতে লুকাই আছে যিখন দিহিং পাটকাই অভয়াৰণ্য। এতিয়া আটাইতকৈ চৰ্চিত এটা স্থান হৈছে সেই স্থানটো হৈছে চালেকি এবাৰ কৈ ল'ব বিচাৰিছোঁ, কথাবিলাক তথ্যভিত্তিক হ'ব লাগিব যে চালেকি দিহিং পাটকাইৰ ভিতৰত নপৰে, কিন্তু চালেকি দিহিং পাটকাইৰ লগতে লাগি আছে। এইখন এখন PRF, মই এবাৰ দেখুৱাই দিছোঁ সমগ্ৰটো। আমি এটা সেউজীয়া স্থানত উপস্থিত আছোঁ, এয়া হৈছে চালেকি। কোনোবা যদি ইয়ালৈ আহে আপোনালোকে দেখিব আৰু দূৰৰ পৰা এটা পাহাৰ আপোনালোকক দেখুৱাইছোঁ, ৰঙামাটিৰ এটা স্থান, অৰ্থাৎ এইফালেদিয়ে ৰাস্তা বনোৱা হৈছে আৰু এইফালেদিয়ে কয়লা সৰবৰাহ কৰিব। চালেকি অৰ্থাৎ এখন PRF, এখন ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্ট, আৰু এনেকুৱা ৰিজাৰ্ভ ফৰেষ্ট বহু আছে এই যিখন বৰ্ষাৰণ্য বা অভয়াৰণ্যৰ কাষত। আমি লেখাপানী যিটো ৰিজাৰ্ভ, লেখাপানীৰ ৰিজাৰ্ভৰ ভিতৰত চালেকি এই প্ৰপ'জেল ৰিজাৰ্ভ ফৰেষ্টখন আছে আৰু ইয়াৰ যিটো বিশাল যিটো অঞ্চল এইটো হৈছে ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ। এই অংশটো আমি আপোনালোকক দেখুৱাইছোঁ, এই আমি পোনে পোনে যিটো অংশ আপোনাক দেখুৱাইছোঁ, যিটো টিলা দেখিছে ৰঙামাটিৰ ওপৰত, এয়া হৈছে চালেকি। আৰু আজি আপুনি চাই লওক এবাৰ এই যিটো সেউজীয়া টিলা, এই টিলাটো আৰু কেইদিনমানৰ পিছত আপুনি নাপায়, কাৰণ এই টিলাটোৰ পৰা আদি কৰি প্ৰায় 98.59 এটা সুন্দৰ স্থান, এই সেউজীয়া অংশ ক্ৰমান্বয়ে বহল কৰি আহিছে। ৰঙামাটিৰ আপুনি ৰাস্তা দেখিছে, 98.59 হেক্টৰ ভূমি, এই সেউজীয়া জৈৱ বৈচিত্ৰ্যৰে ভৰা ভূমি ইয়াৰ পৰা শেষ হৈ যাব। মই আপোনালোকক মোৰ সতীৰ্থ বিশ্বই সহযোগিতা কৰিছে। এই দূৰলৈ যিবিলাক স্থান দেখুৱাইছে এইবিলাক হৈছে পাটকাই যিটো পৰ্বত, এই পাটকাই পৰ্বতটো এটা সময়ৰ ঐতিহ্যমণ্ডিত চুকাফা যেতিয়া ব্ৰহ্মদেশ বা চুকাফা যেতিয়া অসমত আহিছিল, আগমন হৈছিল, যিটো বৰ অসম বুলি কয়, তাৰ এই পাটকাইদি পাৰ হৈছিল। এই যিটো অংশ দেখি আছে, এটা কথা মোৰ সতীৰ্থ বিশ্বৰ সহযোগত আপোনালোকক ক'ব বিচাৰিছোঁ, এই দূৰত যিটো অংশ আপোনালোকে এতিয়া দেখিছে এইটো নাভাবিব এইটো পাহাৰ নহয়, এক কৃত্ৰিম পাহাৰ। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে কৃত্ৰিম পাহাৰ কি? কৃত্ৰিম পাহাৰ হ'ল যে এই পাহাৰটো যিবিলাক কয়লা, ইয়াৰ কাষত যিবিলাক কয়লা আছিল বা ইয়াৰ বকচাত যিখিনি কয়লা আছিল ইতিমধ্যে খান্দি শেষ কৰিছে, আৰু কয়লাৰ লগত যিখিনি মাটি ওলায় বা যিখিনি অন্যান্য যিখিনি আচলতে মটীয়া বৰণৰ যিবিলাক অংশ ওলায় সেইখিনি ৰাখি 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 এই পাহাৰৰ ঢিপটো হৈছে, অৰ্থাৎ এইটো এটা কৃত্ৰিম পাহাৰ। আমি দেখুৱাইছোঁ চালেকি, যিটো এতিয়া কেন্দ্ৰীয় চৰকাৰে যিটো অংশ কাটিবৰ বাবে, মাৰি পেলাবৰ বাবে যিটো অংশ ঠিক কৰিছে, এয়া হৈছে চালেকি। এই চালেকিয়ে কেইদিনমানৰ পিছত শেষ হৈ যাব। এই চালেকি মাৰি পেলোৱাৰ সম্পূৰ্ণ কুচকাৱাজ ঠিক কৰিছে দিল্লীত, আৰু এই চালেকিয়ে নৰ্থ ইষ্টাৰ্ণ যিখন কোল ফিল্ড, সেই কোল ফিল্ডে ইয়াক খান্দিব আৰু ইয়াক কোল ইণ্ডিয়াৰ অধীনত খান্দিব। এইখিনি হ'ল মূল কথা। আমি তললৈ নামি আহিছোঁ, এইটো ৰাস্তা বনাইছে, এইফালেদিয়ে তেওঁলোকে খান্দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ইতিমধ্যে বনমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে বা কৈছে যে আপুনি এবাৰ গৈ এই যিটো চৰ্চিত বিষয় এবাৰ পৰ্যবেক্ষণ কৰক। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে বনমন্ত্ৰী মহোদয় আপুনি চালেকিলৈকে আহিবনে নে লিডু মাৰ্ঘেৰিটাৰ পৰা গুচি যাব? এইটো আমাৰ অনুৰোধ সোণালী অসম পেজৰ যোগেদি যে আপুনি চালেকিলৈ আহক, কাৰণ চালেকি নামত এতিয়া খান্দিম বুলি কৈছে। চালেকিৰ প্ৰায় 70% ইতিমধ্যে খান্দি পেলোৱা হৈছে, 70% চালেকি খন্দা হৈছে। কিছুমান পেপাৰ ডকুমেণ্ট আচলতে কেন্দ্ৰীয় চৰকাৰে বনাইছে নামান্তৰীয়া, এই পেপাৰ ডকুমেণ্টখিনিয়ে তেওঁলোকে এইটো বনাব বিচাৰিছে যে আমি চালেকি খান্দিমহে। চালেকি খান্দিম নহয়, চালেকি খন্দা হৈছে ইতিমধ্যে। মাত্ৰ কিছু 20-30% চালেকি আছে, সেই চালেকি 2-3টা পাহাৰ, সেই পাহাৰকেইটা এতিয়া খান্দিব। এইবিলাক যিবিলাক আপুনি দেখা পাই আহিছে এইবিলাক খান্দিব। ইয়াৰ তলত কয়লা আছে, অপৰ্যাপ্ত পৰিমাণৰ কয়লা আছে, ব্লেক ডায়মণ্ড আছে। এতিয়া আমি আপোনালোকক বহুত ওপৰত, আমি মূল যিটো ৰাজপথ সেই তাৰ পৰা বহুত ওপৰত আমি গুচি আহিলোঁ, আৰু ইয়াৰ পৰা আপোনালোকক আমি দুজন মানুহে, ইয়াত ভয়াৱহতাও আছে, কাৰণ ইয়াত কোনেও আহি আজিলৈকে এনেকৈ ফেচবুকত লাইভ দিব পৰা নাই বা এনেকুৱা পেজত, আমাৰ যিটো সোণালী অসম পেজ, এই পেজৰ দৰে পেজত লাইভ দিব নোৱাৰে, কাৰণ ইয়ালৈ আহিলে আপোনাৰ সংকট আছে, ইয়াত আহিলে আপোনাৰ প্ৰাণে মৰাৰ ভাবুকি আছে। ইয়াত সাংঘাতিক ধৰণৰ মাফিয়াগিৰি কাৰবাৰ চলে, আৰু ইয়াত ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু আৰক্ষীৰো এটা কিছু ৰুল আছে, যাৰ কাৰণে আপুনি ইয়াত আপুনি নিৰাপত্তাটো নাপায়। কিন্তু আমাৰ লক্ষ্য যে চালেকি আচলতে ক'ত আছে? চালেকি আছে লেখাপানী যিটো ৰিজাৰ্ভ বা লেখাপানী যিটো ফৰেষ্ট তাৰ অধীনত আছে, ডিগবৈ বন সংমণ্ডলৰ অধীনত আছে। দীঘলীয়াকৈ আমি এইটো কাৰণে কৈছোঁ, ইয়াত আকৌ হয়তো আহিব যে পাৰিম এনেকৈ আশাক্ষীণ, কাৰণ এই ইয়াত থ্ৰেট আছে, যিবিলাক ভয়াৱহতা আছে, সেইবিলাকে ইয়াত আহি
গজালি মেলিব আৰু আমি হয়তো দ্বিতীয়বাৰ আহিব নোৱাৰিম। মই আমাৰ এইটো প্ৰয়াস সোণালী অসমৰ যোগেদি যে অসমখন সোণালী সেউজীয়া, এই সেউজীয়া জৈৱ বৈচিত্ৰ্য মাৰি একমাত্ৰ যদি আমি অকল একমাত্ৰ সম্পদৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম আগন্তুক দিনত বা আগন্তুক প্ৰজন্ম কেনেকৈ জীয়াই থাকিব। আমাৰ প্ৰয়াস হ'ল যে এই যি আচলতে বৰ্ষাৰণ্য অভয়াৰণ্য সেউজীয়া যিটো পৃষ্ঠা, এই পৃষ্ঠাটো যাতে জীয়াই থাকে, এয়া মোৰ আৰু মোৰ সতীৰ্থ বিশ্বৰ আমাৰ সোণালী অসম পেজৰ এইটো যতপৰণাস্তি প্ৰচেষ্টা। আকৌ এবাৰ কৈছোঁ, এই ৰঙা মাটিবিলাক কটা হৈছে, এয়া আজি খুব বেছি 10 দিনমানৰ ভিতৰত কটা হৈছে। যেতিয়াই ফেচবুকত চৰ্চা হ'ল, যেতিয়াই সাহসী নতুন প্ৰজন্মই যেতিয়া চৰ্চা আৰম্ভ কৰিলে আৰু চবেই লিখিলে যে ছেভ ইষ্ট এমাজন বা ছেভ দিহিং পাটকাই, তাৰ পিছতেই আচলতে এইবিলাক কটা মৰা গোটেই কাৰোবাৰবিলাক আচলতে বন্ধ কৰি দিয়া হৈছে। এইখিনিৰ কাৰণে বন্ধ কৰি দিয়া হৈছে যে ইয়াত এতিয়া থ্ৰেট আহিব পাৰে, ভাবুকি আহিব পাৰে। আমি আকৌ এবাৰ কৈছোঁ, এই যিবিলাক অংশ আপোনালোকে দেখা পাই আহিছে, এইবিলাক ইয়াত অপেন মাইনিং, অপেন কোল মাইনিং হয়। ইয়াত আচলতে সম্পূৰ্ণৰূপে অপেন কাষ্ট হয়, ইয়াত মুক্ত খনন হয়। জৈৱ বৈচিত্ৰ্যৰ কোনো কথা বতৰা ইয়াত নাই। ইয়াত জৈৱ বৈচিত্ৰ্যৰ কেতিয়াবাই মাৰি পেলোৱা হৈছে, কফিনত ভৰাই দিয়া হৈছে জৈৱ বৈচিত্ৰ্য। এতিয়া চালেকি বা লেখাপানী এই অঞ্চলবিলাকৰ জৈৱ বৈচিত্ৰ্য এতিয়া ক্ৰমান্বয়ে কফিনত ভৰাবৰ বাবে যত্ন কৰা হৈছে। আৰু এটা সময়ত আমি কেন্দ্ৰীয় চৰকাৰে সাজু কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ টেবুলত, যে কেনেকৈ চালেকি বা টিকক এই অঞ্চলবিলাক বা যিবিলাক ৰেইন ফৰেষ্ট আছে, ফৰেষ্ট ৰিজাৰ্ভ আছে, এইখিনি তলৰ বকোচাত লুকাই থকা কয়লাখিনি খান্দি পেলাবৰ বাবে। এয়া আমাৰ প্ৰয়াস। আকৌ এবাৰ ক'লোঁ, আমি শেষ কৰি বাদ দিয়ক। আমাৰ কথা হ'ল, যদি এই জৈৱ বৈচিত্ৰ্য শেষ হৈ যায়, এই যদি জীৱকুল, য'ত আপোনাক এটা খবৰ দি থ'ব বিচাৰোঁ যে ধনেশ পক্ষীৰ 5টা প্ৰজাতি ইয়াত আছে, আৰু হলুং গছ যিটো অৰুণাচলত বেলেগ নাম আছে, এই হলুং গছ ইয়াতেই পোৱা যায়। ইয়াত হলুং গছ বা এনেকুৱা ওখ গছতে বংশ বৃদ্ধি কৰে ধনেশ পক্ষীয়ে। দেওহাঁহ ইয়াতেই পোৱা যায়। ইয়াত অজগৰ অৰ্থাৎ সৰীসৃপ প্ৰাণী প্ৰায় 50 বিধৰো অধিক পোৱা যায়। ইয়াত আপুনি স্তন্যপ্ৰায়ী প্ৰাণী প্ৰায় 56 বিধৰো অধিক পোৱা যায়। অৰ্কিড প্ৰায় 100 এবিধৰ ওপৰত অৰ্কিড পোৱা যায়। ইয়াৰ কাষেদি বৈ যোৱা বুঢ়ীদিহিং, যে বুঢ়ীদিহিং যি আছে, ইয়াৰ পৰা কিছু আগলৈ গৈ সেই বুঢ়ীদিহিঙত দুষ্প্ৰাপ্য বহু মাছ আছে, কাছ আছে, আৰু আটাইতকৈ ডাঙৰ কথা যে মূল্যৱান বিভিন্ন গছ গছনি ইয়াত আছে। এই সকলোবিলাক এতিয়া এটা বস্তুৱে ক'লা হীৰাই এই গোটেইখিনিৰ বাবে বৈৰী হৈছে। যেনেকৈ হৰিণাৰ মাংসই বৈৰী, গতিকে তেনেকৈ এই জৈৱ বৈচিত্ৰ্য শেষ কৰি দিয়া হ'ব। যে চালেকি এখন PRF প্ৰপ'জেল ৰিজাৰ্ভ ফৰেষ্ট হ'লেও ইয়াক ৰিজাৰ্ভ ফৰেষ্টলৈ কনভাৰ্ট কৰিবৰ বাবে আপোনালোকে ফেচবুকত এটা আন্দোলন আৰম্ভ কৰক। প্ৰথমটো ষ্টেপ হৈছে ৰিজাৰ্ভ ফৰেষ্ট, আৰু তাৰপিছত তাক অভয়াৰণ্যলৈ আমি কনভাৰ্ট কৰিব পাৰিম। এইবিলাক টেকনিকেল কথা, ফৰেষ্ট ডিপাৰ্টমেণ্টে এই কথাবিলাক জানে। গতিকে আমাৰ অনুৰোধ যে নতুন প্ৰজন্মই এটা আন্দোলন কৰক ফেচবুকেদি, যে চালেকি PRF হৈ আছে। PRFটো বুজি পাইছে চাগে, প্ৰপ'জেল ৰিজাৰ্ভ ফৰেষ্ট, মানে ইয়াত সম্পূৰ্ণৰূপে কিছুমান কঠিন ক্ৰাইটেৰিয়া নাথাকে, যাৰ কাৰণে এনেকুৱাবিলাক অনুমোদন পাই যায়, যিটো অনুমোদন এতিয়া কয়লাৰ বাবে পালে। প্ৰপ'জেল ৰিজাৰ্ভ ফৰেষ্ট ইমান প্ৰটেক্টেবল নহয়। ইমান যদি ৰিজাৰ্ভ ফৰেষ্ট হয় আৰু যদি তাতোতকৈ ওপৰলৈ গৈ অভয়াৰণ্য হয়, তেতিয়াহ'লে কিন্তু তাক প্ৰটেকশ্যন কৰিব পৰা যায়, তাক আচলতে সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা যায়। বৰষুণ দিছে, আকৌ এবাৰ কৈছোঁ যে বৰষুণ দিছে, আৰু খুব সাৱধানে আমি তললৈ নামি আহি থাকিব লগা হৈছে। এইটো গ্ৰাউণ্ড ৰিয়েলিটি। ইয়াত আৰু এটা ডাঙৰ ভয়াৱহ কাৰবাৰ হৈছে, আমি দেখুৱাইছোঁ। এইটো হ'ল এই বাগানো এটা অন্যতম কাৰণ হৈ পৰিছে ধ্বংস কৰাৰ। বাগানে প্ৰথম গোটেই বনাঞ্চল ধ্বংস কৰিছে, আৰু তাৰপিছতে বাগান লগাইছে। অৰ্থাৎ আগতে এই বাগানবিলাক, আৰু তাৰপিছতে বাগানবিলাকৰ তলৰ কয়লাবিলাক, সেই যিবিলাক লোকে অবৈধভাৱে বাগানবিলাক বনালে, তেওঁলোকে এইখিনি বিক্ৰী কৰি দিব, আৰু তলত থকা কয়লাৰ সাংঘাতিক মূল্য তেওঁলোকে আহৰণ কৰিব। 3টা স্তম্ভৰ বাবে দিগদাৰ হৈছে ইয়াত এই কথাবিলাক উলিয়াবলৈ। এক, সাংঘাতিক ইয়াত ৰাজনৈতিক পৃষ্ঠপোষকতা আছে, বুজি পাইছে চাগে কাৰ কথা কৈছোঁ। 2, আৰক্ষীয়ে আপোনাক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বহুত পিছলৈ গুচি যায়। আৰু 3, আটাইতকৈ চিন্তনীয় বিষয়টো যে যোনে মাতে তাৰ ডিঙিতে পিষ্টল থোৱাহি বা তাৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে। এয়া হ'ল ইয়াৰ পৰিৱেশ। আমি বিদায় ল'ম। শেষত এই গোটেই যিটো সেউজীয়া যিখন অসমৰ বকোচাৰ অংশ, এই অংশখন মোৰ সতীৰ্থ বিশ্বই দেখুৱাইছে। এই সেউজীয়া পৃষ্ঠা হয়তো অতীত হ'ব আৰু কেইদিনমানৰ পিছত। ইয়াত ফকলেণ্ড, এস্কাভেটৰ, ইয়াত JCB ডাম্পাৰ আহিব, সৰু সৰু DI গাড়ী আহিব, কোলাহল পৰিৱেশ হ'ব। হস্তিকুললৈ আজি থ্ৰেট আহিছে গাই আছোঁ। হস্তিকুল ইয়াৰ পৰা গুচি যাব, কাৰণ তেওঁলোকে শান্তি বিচাৰে, নিৰাপত্তা বিচাৰে। আৰু আমাৰ প্ৰয়াস
এটা আন্দোলন হ'ব লাগে। এইখিনি কথাই আমাৰ আছিল। পাৰিলে শ্বেয়াৰ কৰক এই কথাখিনি, যদি আপোনালোকৰ অন্তৰত চুইছে, মন মগজুত চুইছে, এই কথাখিনি আপোনালোকে শ্বেয়াৰ কৰক। এইখিনি আমাৰ প্ৰচেষ্টা, মোৰ আৰু বিশ্বৰ। আপোনালোকে পাৰিলে এইখিনি শ্বেয়াৰ কৰক। এইখিনি কথা ক'বৰ বাবে আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। যদি এইখিনি কথা কেনেবাকৈ চৰকাৰৰ চোতাল পায়, তেতিয়াহ'লে আমাৰ সকলোৰে বাবে এয়া লাভালাভ হ'ব বুলি আশা কৰিছোঁ। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে পাৰিলে এটা নব্য আন্দোলন ফেচবুকৰ যোগেদি কৰক। ধন্যবাদ জনাইছোঁ। আৰু এবাৰ ভাবিবলৈ বাধ্য কৰক, নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফক এবাৰ ভাবিবলৈ বাধ্য কৰাওক যে ইয়াত কয়লা খনন নহ'ব, ইয়াত জৈৱ বৈচিত্ৰ্য থাকিব। কাৰণ কয়লা খনন কেইটামান দিনৰ বাবে লাভ, জৈৱ বৈচিত্ৰ্য অনাদি অনন্তকাললৈ লাভ। ধন্যবাদ জনাইছোঁ। নমস্কাৰ।